নমস্কাৰ, আজি মই বনাব লৈছোঁ কচু। এয়া কচু আৰু ইফালে মই কেৰাহীত অকণমান পানী গৰম হ'ব দিছোঁ। তাৰপিছত মই এতিয়া কচুখিনি কেৰাহীটোত অকণমান বইল হ'ব দিম। চাই থাককচোন। এয়া কচুখিনি মই বইল হ'ব দি থৈ দিছোঁ। অলপমান পিছতে নুমাই দিম। ইফালে মই এখন প্লেটত লৈছোঁ কেঁচা জলকীয়া আৰু এইটোৰ কি কয় জালুক, তাৰপিছত শুকান জলকীয়া আৰু ইফালে তেজপাত লৈছোঁ। এইখিনি মই অলপ পিচি ল'ম, তাৰপিছত চাই থাকিব। এইখিনি হ'ল কচু, বইল কৰা কচুখিনি। চাই থাককচোন ভিডিঅ'টো। ইফালে মই কেৰাহীত তেল দি ল'লোঁ। এতিয়া দি মই শুকান জলকীয়া, তাৰপিছত দিম মই ফুৰণ। চিম্পুল কচু ৰেচিপি হয়। ইয়াক ফুৰণ দিলোঁ। তাৰপিছত মই কচুখিনি বহাই দিম। এতিয়া মই বটি থোৱা মছলাখিনি দি দিম। এই ৰং গুড়া দিলোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দি দিব। এনেকৈ এবাৰ খাই চাবচোন আপোনালোকে, বহুত ভাল লাগে। শেষলৈ ভিডিঅ'টো চাই থাকিবচোন। এয়া কচুখিনি মই অকণমান লৰাই দি আছোঁ। আৰু কিছু সময় পিছত হৈ যাব। আৰু অলপ সময়ৰ পিছতে হৈ যাব। আপোনালোকে ফাইনেল লুকটো চাই যাবচোন। ফাইনেলি মোৰ কচুখিনি হৈ গ'ল। আপোনালোকে খাই চাবচোন মোৰ দৰে এবাৰ। ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।